ৰাতিপুৱা হৈ উঠি কামৰ মাজতে মোৰো ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'লোঁ। হেল্ল' এভৰিৱান, অঞ্জু চেতিয়াৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকৰ আগত সকলোবোৰ শ্বেয়াৰ কৰিম, চাই থাকিব মোৰ ভিডিঅ'টো। ঘৰৰ কাম বনবোৰ কৰি আজৰি হ'লোঁ। আজৰি হৈ গা পা ধুলোঁ, কাপোৰ অলপ ধুব আছিলে সেইখিনিও ধুই আজৰি হ'লোঁ। এতিয়া পাকঘৰলৈ আহিছোঁ। ডাইনিং হলত এয়া মায়ে মোৰ কাৰণে এয়া বৰা চাউলত ৰাতিপুৱা মায়ে বৰা ভাত বনালে আৰু এয়া খাই লওঁ এতিয়া। আৰু ইয়াতে গাখীৰ দিয়া নাই, গাখীৰ অলপ দি লওঁ। ইয়াতে মই গাখীৰ আৰু চেনি দি আনিলোঁ। ৰাতিপুৱা আজি আমাৰ ব্ৰেকফাষ্ট হ'ব বৰা চাউলৰ জলপান। খাই লওঁ। মাহঁতে খালে, মই মানে মোৰ উঠা অলপ দেৰি হ'ল আজি। উঠি আৰু মোৰ কামবোৰ কৰি আজৰি হৈহে খাবলৈ বহিছোঁ। মা ভাইটিহঁতে চবেই খালে বাৰু, মইহে আছিলোঁ। খাই লওঁ। আৰু এতিয়া সময় হৈছে 9:10 বাজিলে। তাৰপিছত আৰু এই জলপানখিনি খাই লৈ মই কি কৰিম চাই থাকিব ভিডিঅ'টো। যোৱাকালি ক্ষীৰ অলপ থৈছিলোঁ মানে দৈ হ'বৰ কাৰণে। চ' আজি দেখিছোঁ দৈখিনি হৈ গ'ল। আৰু দৈ যেতিয়া হ'ল যিহেতু মই আজি আপোনালোকৰ আগত এটা ৰেচিপি লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু মোৰ এই ৰেচিপিটোত লাগিব বেঙেনা আৰু দৈ লাগিব, মেইন এইকেইটাই বস্তু। আৰু কেনেকুদৰে বনাওঁ আৰু ইয়াৰ কাৰণে মই বস্তুবোৰ যোগাৰ কৰি লওঁ। আৰু মই এইখিনি বনাবৰ কাৰণে বেঙেনাখিনি বনাবৰ কাৰণে ব্যৱহাৰ কৰিম গিলাচ দৈ লৈ লৈছোঁ। আদা আৰু জলকীয়াখিনি ভালদৰে খুন্দি ল'ম আৰু বিলাহীকেইটা সৰু সৰুকৈ কুটি ল'ম। আৰু এইফালে মই পিঁয়াজখিনি এনেধৰণে কাটি ল'লোঁ সৰু সৰুকৈ, আৰু বিলাহী দুটা কাটি ল'লোঁ। তাৰপিছত মই বেঙেনাৰ পৰা এনেকুৱাকৈ বাকলিবোৰ গুচাই দিছোঁ। বেঙেনাকেইটা ভালদৰে মিক্সিত গুড়ি কৰি ল'ম। মই তেল অলপ ঢালি দিছোঁ। মোৰ তেলখিনি গৰম হৈছে। এনেতে মই ইয়াতে কাটি থোৱা দুটা পিঁয়াজ কাটি থৈছিলোঁ, তাৰে আধাখিনি মই পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ। মই আদাখিনি দি দিছোঁ। আদা জলকীয়াটো দি দিলোঁ। তাৰপাছত এতিয়া আদা জলকীয়া কেঁচা গোন্ধটো যোৱাৰ পিছত মই বিলাহীখিনি দি দিছোঁ। নিমখ অলপ দি দিছোঁ যাতে বিলাহীখিনি সোনকালে গলি যাব। আৰু এই বিলাহীখিনি এতিয়া ভালদৰে ভজা হৈ গৈছে। মই দিছোঁ এই দৈখিনি ভালদৰে ফেটি থোৱা আছিলে, আৰু এই ফেটি থোৱা দৈখিনি মই এনেদৰে দি দিছোঁ। তাৰপাছত এইখিনি দিছোঁ মই, আৰু এইখিনি অলপ দেৰি থোৱা হ'ল। দৈখিনি অলপ সময় থোৱাৰ পিছত 1 মিনিটমান ভজাৰ পিছত মই যিটো বেঙেনা গুড়ি কৰি ৰাখিছিলোঁ এই বেঙেনাখিনি মই ইয়াতে দি দিছোঁ। ইয়াতে মই অকণমান দিম নামমাত্ৰ হালধি অলপ দিছোঁ। আৰু ইয়াতে দিছোঁ মই এচামুচ চেনি। এই বেঙেনাখিনি মোৰ ইতিমধ্যে হৈ গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি থ'ম। কণখন নলগাওঁ, কেৰাহীতে অলপ সময় থৈ দিম ঠাণ্ডা হ'বলৈ। মই বেঙেনা আৰু দৈৰ এই ভাজিখিনি মই ৰেডি কৰিলোঁ। যেতিয়া মই খাবলৈ দিম তেতিয়া মই বাকী ক্ৰীম যি এচামুচ মই ক্ৰীম ৰাখিছিলোঁ, আইচিং ক্ৰীম, আৰু পিঁয়াজ আধাখিনি দিছিলোঁ। এটা পিঁয়াজ দিলোঁ আৰু বাকী এটা পিঁয়াজ আছে। পিঁয়াজ আৰু আইচিং ক্ৰীমখিনি পিছত দিম খাবৰ সময়ত। এয়া বেঙেনা আৰু দৈখন আপোনালোকে ট্ৰাই কৰি চাব পাৰে। বিৰাটেই ভাল হয় খাবলৈ।
মই প্ৰায় বনাই থওঁ। আৰু এতিয়া বজাৰৰ পৰা আহোঁগৈ। বজাৰত মোৰ সৰু সুৰা বস্তু কেইটামান আছে আনিবলৈ। তাৰপিছত ঘূৰি আহি আপোনালোকক দেখুৱাম মোৰ পৰা কি আনিমগৈ। ওচৰতে আছে, বেছি দূৰ নহয় বাৰু। তাৰপিছত যিহেতু অকলে যাম সেইকাৰণে স্কুটিখনকে লৈ যাওঁ আৰু চাই থাকিব মোৰ ভিডিঅ'টো। মই বজাৰৰ পৰা আহিলোগৈ। বজাৰত মোৰ সৰু সুৰা বস্তু ধেৰ আছিল, সেইবোৰো আনিলোঁ। আৰু লগতে এটা কাপোৰৰ পিচ এটা লৈ আনিছোঁ। আৰু এইটো মই চোলা এটা আনিবলৈকে যাম বুলি ভাবিছিলোঁ। মোৰ নাইটি এটা আনিমগৈ বুলি ভাবিছিলোঁ, যিহেতু মানে যিকেইটা আছিল আৰু ঘৰত তাৰে এটা মানে ফাটি গ'ল। মোৰ ভাগিনটো জুমন আছিলেহি ঘৰত, তাৰ লগত আৰু খেলি থাকোঁতে পূৰা টানা টানি হৈ থাকে গোটেই। আৰু ভাগিনীয়েকবোৰে আৰু মাহীয়েকক কি অৱস্থা কৰে, প্ৰত্যেকজনী মাহীয়েকে বুজিব এইটো। ইমান টনা টনি কৰোঁতে মানে মোৰ চোলাটো ফাটি পেলালেহি গোটেই। এইফালে ক'ত ফাটিলে, ক'ত আছিলে, এয়া এইটো ফাটি পেলালে। ভাবিছিলোঁ বজাৰৰ পৰা গৈ পিনে চোলা এটা আনিম বুলি, কিন্তু অনা নহ'ল। আমি যিবোৰ নাইটিবোৰ থাকে চোলাবোৰ, তো কাপোৰবোৰ মানে কিবা এটা থাকে আৰু ইমান খাচ নহয়। আৰু যিবোৰ কাপোৰ ভাল হয় অত্যাধিক দাম, সেইকাৰণে মই মিটাৰ কাপোৰ এটাকে লৈ আনিলোঁ। আৰু এই মিটাৰ কাপোৰটো মই চিলাম এতিয়া। এটা এনেকুৱা আনিবা মই পিন্ধি থকাটোৰ নিচিনা এনেকুৱা নাইটি এটা চিলাওঁ, আপোনালোকৰ আগত দেখুৱাম। চাই থাকিব মোৰ ভিডিঅ'টো। আৰু এই পিচটো মানে গোটেই কুচমুচ খাই আছে। চ' পিচটো মই অকণমান প্ৰেছ কৰি লওঁ। মোৰ নাইট ড্ৰেছটো কাটিং আৰু ষ্টিচিং কৰি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন। আহিবলগীয়া ভিডিঅ'ত মই ভালদৰে নাইটিৰ কাটিং আৰু ষ্টিচিংটো আপোনালোকক দি দিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল আপোনালোকক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।